কৰিছে আমাৰ ডিএমচি আৰু সামল দাস মন্ত্ৰী বেষ্ট প্লেয়াৰ হিচাপে নিৰ্বাচিত হোৱা উপেন বসুমতাৰী তেওঁৰ উজ্জ্বল উত্তৰোত্তৰ ভৱিষ্যত কামনা কৰিছোঁ আৰু যাতে তেওঁ এনেধৰণে সুন্দৰভাৱে খেল বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত শ্ৰীমান বসুমতাৰী ডাঙৰীয়া আৰু আমাৰ হিমন্ত দণ্ডাধিক মহোদয় আৰু ধনশিৰি মহকুমা আপকো সাধাৰণ সম্পাদক তুলসী চেতিয়া আৰু ধনশিৰি ক্ৰীড়া সন্থাৰ ছেক্ৰেটাৰী সামল দাস ডাঙৰীয়া সন্মিলিত ভূগোল মঞ্চৰ সভাপতি মুকুন্দ বসুমতাৰী বিজেপি উৰিয়ামঘাট মণ্ডলৰ প্ৰদীপ হাজৰিকা নিখিল পুৰুষ আৰু লগতে আমাৰ আজিৰ খেলৰ মোৰ পিনৰ পৰা আশ্বাসন দিছোঁ আৰু আজি এই খেলৰ বাবে দুই পক্ষকে মই আকৌ এবাৰ শুভকামনা দি মোৰ চমু বক্তব্য ইয়াতে সামৰিছোঁ ধন্যবাদ আয়োজনত বাম্পাৰ ফুটবল টুৰ্ণামেণ্টৰ যি প্ৰথম পুৰস্কাৰ দাতা আৰু দ্বিতীয় পুৰস্কাৰ দাতা দুয়োগৰাকী ব্যক্তিক আমি আপোনালোকৰ মাজত চিনাকি কৰি দিব বিচাৰিছোঁ প্ৰথম পুৰস্কাৰ দাতা হৈছে সন্মানীয় শ্ৰী বীৰেন্দ্ৰ সিংহ ডাঙৰীয়াক নিজৰ চিনাকি ল'বৰ বাবে অনুৰোধ জনাইছোঁ আৰু আমাৰ অৰ্গেনাইজিং কমিটিৰ পৰা এখনি আইনেৰে সমৰ্থন জনাবৰ বাবে অনুৰোধ জনা হ'ল ধন্যবাদ থাকিল ইয়াৰ পাছত আমি চিনাকি পৰ্ব আগবঢ়াব বিচাৰিছোঁ প্ৰদীপ হাজৰিকা নিখিল পুৰুষ আৰু লগতে আমাৰ আজিৰ খেলৰ